আচলতে সৰুৰ পৰা মিউজিকতে আছিল, গানতে বেছি আছিল। সৰুৰ পৰা আৰু এতিয়া ডাঙৰ হোৱাৰ পাছত লগতে মই ঘৰতো কয় কেতিয়াবা ঠিক আছে, ছোৱালীবিলাকে মানে ব্ৰজন কৰি দিয়ে। ইজনে সিজনে সাৱটি ৰাখিবি ধুমুহা আহিলে আমাৰ জীৱনলে মৰম আমাৰ নদী হৈ নমস্কাৰ, খবৰ নৰ্থ ইষ্টৰ দৰ্শকসকলক স্বাগতম। আমাৰ নতুন এটা সেগমেন্ট বিনোদনৰ 15 মিনিটলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ অতিথি নয়নজ্যোতি দা, গতিকে নয়নজ্যোতি দা প্ৰথমতে স্বাগতম জনাইছো খবৰ নৰ্থ ইষ্টলৈ। থেংক ইউ সো মাচ প্ৰীতি। আৰু প্ৰথমতে আমাৰ দৰ্শকে জানিব বিচাৰিব যে নয়নজ্যোতি কেনেকৈ ছিংগাৰ আৰু এক্টৰ হ'ল? কেনেকৈ ছিংগাৰ আৰু এক্টৰ বুলি ক'লে আছে দীঘলীয়া যাত্ৰা। সৰুৰ পৰাই এইবোৰৰ ওপৰত অকণমান চৰ্চা আছিল, এক্টিং কৰিব বুলি কিতাপ হোৱা নাছিল। বেছি ৰাপ কোনটোত? আমি সেইটো কথা আগতে বেছিকৈ জানিম। আচলতে সৰুৰ পৰা মিউজিকতে আছিল, গানতে বেছি আছিল। সৰুৰ পৰা আৰু এতিয়া ডাঙৰ হোৱাৰ পাছত নহয়, এতিয়া এক্টিংটো চখ আছিল আচলতে। সেইটো পেচাত কেতিয়া কনভাৰ্ট হ'ল গম নাপায়। এইটো এতিয়া মানে মই ক'ব নোৱাৰোঁ যে গানত বেছি ভাল কাম কৰা এতিয়া দুইটাতে সমানে ৰাপ আছে, সেইকাৰণে কোনো এটা একো কৰা নাই। দুইটাতে সমানে ৰাপ আছে বুলি ক'লে আমি এতিয়া দুইটাৰ জাৰ্নিটো ভিডিঅ' ল'লে সৰুৰ পৰা সংগীতত ৰাপ আছিল। তাৰপাছত এক্টিঙলৈ কি সময়ত মানে আহা হ'ল ৰাপটো? যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়া মোৰ ফ্ৰেণ্ডবিলাকে খুব কয়, মোৰ সাহিত্য অকণমান আছিল চাগে। লগতে কয়, ঘৰতো কয় কেতিয়াবা এইখন গল্প মৰ্ণিং মাইণ্ডত সিহঁতে পষ্ট কৰি কেবল টিভি চাইছিলোঁ। অকণমান ভাল লাগিলে, ৰেম্পত যায় চবেই অকলে মাতটো চাই, তো সেই ফিলিংছটো মোৰ মানে খুব ভাল আছিল। তো তেতিয়া মই ঘৰত ক'লোঁ যে মৰ্ণিং কৰি যাওঁ, গুৱাহাটী আহিলোঁ। দেন মৰ্ণিঙত আচলতে মই ইয়াৰে ইণ্ডাষ্ট্ৰী ডাইৰেক্টৰসকলক লগ পালোঁ। তেতিয়াৰ পৰা মই গম নোপোৱা যায় আচলতে। তাৰপাছত যেতিয়া মই কেমেৰা ফেচ কৰিছোঁ তেতিয়া গমেই নাপাওঁ ক্ল'জ কি কিবা এক্টিঙৰ বিষয়ে কি হয় একো নাজানো। খালি মই মঞ্চত অভিনয় কৰিছোঁ, মঞ্চৰ অভিনয়ৰ বিষয়ে জানো, কিন্তু কেমেৰাৰ বিষয়ে একো নাজানো। তেনেকৈ আৰম্ভ কৰি চালি এখন দিছোঁ, সেই তেতিয়াৰ পৰাই তাৰ ৰিভিউজবিলাক যেতিয়াৰ পৰা আহিলে, মানুহে যেতিয়াৰ পৰা এপ্ৰিচিয়েট কৰিব ধৰিলে তেতিয়াৰ পৰাই গম নোপোৱাকৈ এইফালে আহি আছোঁ আজিকালি এতিয়া আৰু বাৰু ঠিক আছে, কিন্তু আমি এইখিনিতে জানিব বিচাৰিম যে নয়নজ্যোতিয়ে প্ৰথম কোনখন চিৰিয়েল মানে চ'প অপেৰা অসমীয়া চিৰিয়েলত প্ৰথম কাম কৰিছিলে, সেইখন কোনখন চিৰিয়েল? সেইখন চিৰিয়েল আছিল ৰাজেশ কুমাৰৰ পৰিচালনা কাজল বোলাই। সৰু এটা চৰিত্ৰ কৰিছিলোঁ, খুব ভাল লাগিছিল কৰি। সেইটোৱে মোৰ ফাৰ্ষ্ট আছিল চিৰিয়েল। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম, যিহেতু অভিনয় বুলি ক'লে গুৱাহাটীত অভিনয় কৰিবলৈ অহা বুলি ক'লে বহুতৰ সপোন থাকে গুৱাহাটীলৈ অভিনয় কৰিবলৈ অহা, কিন্তু ক'ৰবাত যেন থমকি ৰ'বলগীয়া হয়, আহে কিন্তু কিবা এটা কৰিব ইচ্ছা কৰিও কৰিব নোৱাৰে। নিশ্চয়কৈ প্ৰত্যেকজন সফল অভিনেতাইও সেই ফেজটো পাৰ কৰি আহে, সেই জীৱনৰ সেই স্তৱকটো পাৰ কৰিহে আচলতে এজন সফল অভিনেতা হ'বলৈ পাৰে। গতিকে আপোনাৰ ক্ষেত্ৰত কথাবিলাক কেনেকুৱা আছিল? আৰু আচলতে ষ্ট্ৰাগল বুলি ক'লে কিন্তু গুৱাহাটীত আৰু বহুত কিছুমান কথা থাকে, সকলোবিলাক কথা বুলি ক'ব নোৱাৰি আচলতে। আৰু ফ'কাছ থাকিব লাগিব, আমিও মোৰ ফালৰ পৰা কৰিছোঁ। কাৰণ আমি এটা সৰু জেগাৰ পৰা বিলং কৰোঁ। মই কাৰ্বি আংলঙত জন্ম, মই তেতিয়া গোলাঘাট সৰু জেগা বুলি কৈছোঁ গুৱাহাটী গোলাঘাট। আমি যেতিয়া গুৱাহাটীলৈ আহোঁ, গুৱাহাটীখন ফিল্ডছটাকে মন কৰে, বহুতৰ কাৰণে তেনেকুৱা ফিল কৰে। আৰু ৰাতিৰ গুৱাহাটীখন অকণমান বেয়াও যিহেতু। গতিকে সেই ডিফাৰেঞ্চেছটো যদি নোৱাৰে তেতিয়া আপোনাৰ প্ৰব্লেম হৈ থাকে। খালি মই সদায় মোৰ এটা সৰুৰ পৰা মটো আছিল, অনলি ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটি অফ গুৱাহাটী বা, আৰু সেইটো মই সদায় ফ'ল' কৰোঁ। আৰু চাগে সেইটোৱে মোক হেল্প কৰিছে। সফল অভিনেতা মই ক'ব নোৱাৰোঁ, মোৰ ষ্টাইলত এতিয়া চলি আছে যিহেতু। গতিকে চাওঁ, এতিয়া মই ফ'কাছ আছোঁ বুলিয়ে ভাবোঁ। আৰু আমি কথা পাতিম, অভিনয়ৰে কথা পাতিম, গানৰ কথা পাতিছোঁ, কিন্তু নয়নজ্যোতি আচলতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰীত যিজন নয়নজ্যোতি আছিল, সেইজন নয়নজ্যোতিক গোলাঘাটবাসী ৰাইজে জানে।
সেইজন নয়নজ্যোতিক ডিআৰ কলেজত পঢ়ি থকা নয়নজ্যোতিক কালচাৰেল ছেক্ৰেটাৰী নয়নজ্যোতিক সকলোৱে চিনি পায় ভালকে আৰু সেই সময়ৰ নয়নজ্যোতি আৰু এই সময়ৰ নয়নজ্যোতিৰ মাজত আমি দেখা পাৰ্থক্যবোৰ আপুনি অনুভৱ কৰে নে? কেতিয়াবা কৰোঁ আৰু কেতিয়াবা মিছো কৰোঁ আৰু দৰ্শকসকলৰ বাবে কৰি দিওঁ এতিয়া মই একেখন কলেজতে আছিলোঁ জুনিয়ৰ আছিলোঁ তেতিয়াৰ পৰাই ডিআৰ কলেজ ডিআৰ কলেজ গোলাঘাট তেতিয়াৰ পৰাই যোৱা মন তেতিয়াৰ পৰাই আমাৰ এটা খুব ভাল সম্পৰ্ক আছে তেতিয়াৰ পৰাই দাদা ভণ্টি আৰু এতিয়ালৈকে আছোগে আৰু সেইকাৰণে মই বহুত কথা জানো আচলতে আমাৰ দৰ্শকে নজনা বহুত কথা নয়নজ্যোতিৰ কথা মই জানো সেইকাৰণে মই ভাবিছোঁ যে আজি সমূহীয়াকৈ কৈ দিব নাই কেতিয়াবা মই সেইবিলাক দিন মিছ কৰোঁ কলেজ লাইফটো আৰু সেই টাইমত আছিলোঁ বদমাছ গুণ্ডা মই কৈছোঁ অলপ চলপ মই জানো কাজিয়া পেচাটো লিপ্ত হৈছিলোঁ দেই তেতিয়া ডেকা কলেজ গৈছিলোঁ ল'ৰা কালত চবৰে থাকেই আৰু ফ্লাৰ্টি আছিলোঁ ফ্লাৰ্টি ঠিক আছে আৰু বাকী ক'বলৈ গ'লে গষ্টলৰ কিবা মেমৰিজ আছে নেকি ডিআৰ কলেজ গষ্টল আৰু ডিআৰ কলেজ যিটো ডিআৰ কলেজৰ সন্মুখৰ ৰাস্তা সেইফালেদি বহুতবাৰ নয়নজ্যোতিক দেখা যায় বাইকখন লৈ নয়নজ্যোতিক দেখা যায় যি সময়ত নয়নজ্যোতিয়ে হয়তো ভবা নাছিলে নয়নজ্যোতি তায়ে ভবা নাছিলে যে মই গুৱাহাটীত গৈ কোনোবা এদিন ধাৰাবাহিক কোনোবা এখনত কাম কৰিম বা গান গাম আৰু মানুহে চবে মোক চিনি পাব মোক কোনেও চিনি নাপাব বুলি চাগে সেইটো সময়ত চব কাম কৰা হৈছিলে মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা জেগা এটাত আহি পাম বুলি য'ত কিছুমান বস্তু বহুত কিছুমান মেইনটেইন কৰিবলগীয়া হয় তো তেতিয়া আছে মেমৰিজ বহুত আছে হোষ্টেলত হোষ্টেলত আমি সদায় কওঁ আমাৰ এখন কেম্পৰ আছিল আৰু ৰাতি যেতিয়া 3টা 4টা হোষ্টেল মানে ডিআৰ কলেজ চাৰ্কিট হাউচৰ ওচৰত যিটো যোনখন আছিল এতিয়া বন্ধ হৈ গ'ল আৰু আমি লাষ্ট বেটছ আছিলোঁ কেম্পৰ আৰু যেতিয়া ওলাই আছিলোঁ ভূত ওলাই বুলি কৈছিল চবে আমি ভূত আছিলোঁ ভূত নাছিল তাতে এতিয়া চাগে শুনিলে ছাৰ জানিব চাগে হ'লেও তাতে এটা লেক আছিল আৰু ৰাতি ডিচেম্বৰ মাহত ৰাতি সেইটো লেকত আমি প্ৰায় 1:30 তাৰ পৰা আমাৰ হাণ্টিং চলে ফিচিং চলে আমি তাতে নামি ৰাতি ডিচেম্বৰ মাহত তাতে আমি মাছ ৰাতি মাছ পাই পেলাই আকৌ বনোৱা কেতিয়া হয় তাতে হয়তো নাজানো মই ভেজিটেৰিয়ান মানুহটো তাতে সিহঁতে বনাই মেলি খাই কিন্তু মোৰ এইটো চখ মই ফিচিং কৰোঁ ভেজিটেৰিয়ান হয় আৰু ৰাতি ফিচিং কৰিব যোৱা সেইটো মানে আমাৰ হোষ্টেলত প্ৰথম বছৰ যেতিয়াৰ পৰা সোমাইছিলোঁ তেতিয়াৰ পৰা এইটো ট্ৰেডিশ্যন আছিলে আৰু এতিয়া প্ৰথম সোমাইছিলোঁ তেতিয়া জুনিয়ৰ হয় ন গমতে নহয় দিয়ে আৰু আমি তাৰপিছত ট্ৰেডিশ্যন আমি তেনেকুৱা আছে আৰু নয়নদাক যিসকলে জানে ডিআৰ কলেজৰ তেওঁলোকে এটা ফ্ৰেণ্ডশ্বিপৰ কথা জানে বিজু আৰু নয়ন বুলি ক'লে আগতে এটা পুৰা বেলেগ ধৰণৰ এটা যুগলবন্দী আছিল গতিকে বিজু দাৰ লগত বা ডিআৰ কলেজৰ বেলেগ বন্ধুৰ লগত কিবা স্মৃতি আছে বোকাজানৰ বাচ্চাটো আছে একেলগে আহোঁতে মই লগ পাব নোৱাৰিলোঁ আজি দহদিনমান আৰু ফোন কৰিছিলোঁ আৰু যিখিনি তাৰ লগতে মোৰ গোলাঘাটত যোনকেইটা কলেজ আছিল তেতিয়া লাইক গোটেইকেইটাৰ নাম ল'লে চাগে থাকিব হ'লেও হংকু আছে তাতে আমাৰ পম্পত আছে এইকেইটা হিচাপত কৰি আছে দুষ্মন্ত আছে গোটেইকেইটা আছে ফুলৰ আৰু এতিয়াও গোলাঘাট গ'লে আড্ডা হয় আপোনাৰ তেতিয়াও মই এতিয়া যাওঁ মাজে সময়ে ওলাই আহি সিহঁতক লগ পাওঁ পূজাৰ পাতিবলৈ লগ পাওঁ সিহঁতৰ তাতে এতিয়াও খুব আলোচনা এতিয়াও আৰু তাৰ পাছতে গুৱাহাটীলৈ অহাৰ পাছত আমি যে অভিনয়ৰ ভিতৰত যাওঁ আপোনাৰ এতিয়ালৈকে কাম কৰি ভাল লগা আটাইতকৈ মই জানো এইটো ক'বলৈ অলপ অসুবিধা হয় যিহেতু প্ৰত্যেকখনতে আপুনি নিজৰ 100% দি বা তুমি নিজৰ 100% দি কাম কৰি আহিছা মানুহে তোমাক প্ৰত্যেকখন ধাৰাবাহিকক লৈ বেলেগ বেলেগ এটা আইডেণ্টিটি চিনি পায় গতিকে এতিয়ালৈকে তোমাৰ ভাল লাগি বেছিকৈ মানে যিটো ৰোল তুমি নিজকে আইডেণ্টিফাই কৰিব পাৰিছা নিজকে তাৰ লগত একেই যেন লগা হৈছে যদিও মোৰ ফালৰ পৰা এটা চাগে মই এটা কৰি আছিলোঁ অলপ মোৰ নিজৰ টাইপৰ বা মই আগতে যেনেকুৱা আছিলোঁ কেতিয়াবা ল'ৰা টাইপৰে তেতিয়া অৰ্ধানিখনৰ কাৰণে ক'লে তেতিয়া মাটি পঠালে মোক
আচলতে ডাঙৰ বয়স আছে বহুত খেলতে আৰু এতিয়া মানুহে ক'লে কিবা কৰা অকণমান ষ্টাডি কৰা অলপ চোৱা তো ইউটিউবত তেতিয়া মই আমাৰ লেজেণ্ড কেইবাজনো মই চাই খুব অলপ কষ্ট কৰিছিলে এতিয়া মোতকৈ অলপ ডাঙৰ বয়সৰ এক্টিং কৰিবলৈ হ'লে মই কি কৰিব লাগিব গতিকে অলপ বডি লেংগুৱেজ চেঞ্জ কৰিবলগীয়া হৈছিল কথা কোৱাৰ ষ্টাইল চেঞ্জ কৰিব লগা হৈছিল অলপ কষ্ট কৰিছিলোঁ তাৰ আগলৈকে যিখিনি কৰিছিলোঁ মানে নিজৰ লগত অকণমান খাপ খাই দিওঁ তো তেতিয়া সোমাবলৈ মোৰ ইমান কষ্ট নহয় তো অলপ চাগে সহজতে মই কৰিব পাৰোঁ বা ডাইৰেক্টৰসকলে দি এটা গাইড কৰে সেইটো গাইডৰ মতে গৈ চাগে পাৰোঁ অৰ্ডাৰখিনি মানে ক্লাছ এনেকুৱা আছিল নিজৰ ফালৰ পৰা মানে বহুতখিনি মই কিন্তু ইন ৰিটাৰ্ণ পাইছোঁ মানে ভাল লাগে আৰু লগতে আপুনি গানো গায় গতিকে এতিয়া নতুন কিবা প্ৰজেক্ট চলিছে নেকি বা আপোনাৰ গানৰ ধাৰাবাহিকত অভিনয় কৰা মানে গানৰ জাততো ক'ৰবাত থমকি হয় আজিকালি চাগে তাৰ মাজতে আকৌ আপুনি গান কৰা অকণ দিগদাৰ হৈছে তো এইবাৰ সেইকাৰণে যি হওক যে বহুতে কৰিলোঁ মানে তাৰ পৰিকল্পনা কৰিছোঁ আৰু এতিয়া মোৰ গান চলি আছে বিভিন্ন কাম চলি আছে আৰু মই এটা মেজিক কৰিছোঁ শিৱসাগৰৰ নতুন এজন মই তেওঁলোকে কাম কৰিছোঁ মই আগতে যিবিলাক কৰিছোঁ প্ৰফেচনেলি যথেষ্ট তেওঁ মোৰ লগত কাম কৰি আছে আৰু তেওঁ মোৰ কাৰণে অকল তেওঁ গুৱাহাটী ইয়াতো চিন কৰিছে তো আমি খুব ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ এইবাৰ গানকেইটা গতিকে ডিচেম্বৰলৈকে অসমৰ ৰাইজে চাৰিটা গান পাব আৰু যদি ভগৱানে ভালে ৰাখে তেতিয়াহ'লে নিশ্চয় ভিডিঅ' আপোনালোকে চাবলৈ পাব আৰু লগতে যদি তাৰ ৰিয়েল লাইফ বা ৰিয়েল লাইফত এটা দুখ দেখা পাওঁ বুজি পাই গৈছে দৰ্শকে বুজি পাইছেনে মই নাজানো কিন্তু নয়নদাই বুজি পাইছে ছোৱালীবিলাকে মানে ব্ৰজন কৰি দিয়ে ইমান ধুনীয়া ল'ৰাটো ব্ৰজন কৰাটো মানে কেনে কি হৈছে মানে ঘটনাটো কি হৈছে প্ৰেম প্ৰেম কেতিয়া আৰম্ভ কেতিয়া প্ৰথম প্ৰেম কেতিয়া ক্লাছ ওৱান প্ৰথম প্ৰেম সেইটো প্ৰেম আছিলে কি আছিল ক্লাছ ওৱানত চাগে প্ৰেম নাছিলে পাই I don't know মই কিন্তু I must say মোৰ একেবাৰে বাইদেউ সৌৰভ আমি একেবাৰে ঘৰৰ ওচৰত সৌৰভ নহয় চিভিলটা একেলগে ডাঙৰ হোৱা কিন্তু ঘৰৰ ওচৰত আচ্ছা আৰু কি বিয়া পাতিব আৰু চাগে ৱাইফে শুনিলে গালি বাট ষ্টিল মোৰ একেবাৰে সৰু পৰা একেবাৰে ডাঙৰ ঘৰৰ ওচৰত ক্লাছ ওৱানত আমি যেতিয়া আছমিছ মিডিয়ামৰ তো আমাৰ ব্লগছকেইটা এনেকুৱা অলপ এল টাইপৰ তো আমি নাৰ্চাৰীৰ পৰা আদি ক্লাছ ওৱান এণ্ড তেওঁলোকৰ ক্লাছ ওৱানৰ যোনটো ক্লাছৰুম হয় তো আমাৰ যোনটো হয় বা ক্ৰছ টাইপ হয় তো দুটা দেখা হয় মানে তাতে এজনী ছোৱালী আছিল এতিয়া আমাৰ কৰি দিব গোটেই ডিটেইলছ পান্না আছিল নামটো থাকা এতিয়া মই নাজানো নোৱাৰে বাৰু সেইকাৰণে কৰিছে তো আমি দুইটা একেলগে লাইক খুব চাওঁ আৰু ডেইলি চাওঁ আমি কথাও পাতোঁ আৰু ক্লাছ ওৱানত আৰু নহয় একচুৱেলি ক্লাছ ওৱান মানে আমি দুটা ইংলিছ মিডিয়ামৰ পৰা আহিছিলোঁ তো সেনেকৈ চাগে আছে নিজৰ ক্লাছটো মানে মোৰ আমাৰ এতিয়া ইংলিছ মিডিয়ামৰ ক্লাছ ওৱান আছিলে তেনেকুৱাতো তাই সিহঁত আমাতকৈ মই এতিয়া এক্সপ্লেইন কৰিব নোৱাৰা বুজি পাইছে চাগে আৰু আই ক্লিয়াৰলি ৰিমেম্বাৰ Saturday তেওঁলোকৰ হোৱাইট ড্ৰেছ থাকে আৰু আমাৰ স্কুল সোনকালে ছুটি হয় 45 ছুটি হৈ যায় আৰু তেতিয়া তেওঁলোকৰ টি ক্লাছ ষ্টাৰ্ট হয় তো আমি যেতিয়া ঘৰলৈ আহোঁ আৰু আমি কলনীত যিহেতু ডাঙৰ হৈছিলোঁ কলনীৰ ভিতৰতে আমাৰ স্কুল কমপ্লিট হ'ব নাছিল
এতিয়া ঘৰতে আকৌ খাওঁ খালোঁ থাকি আছোঁ এতিয়া আকৌ কাপোৰ হ'লে আকৌ আমি স্কুলত পিন্ধিবলৈ যাওঁ আকৌ তাইক চাবলৈ মানে ৱাইফ হৈছে ত' সেইটো মোৰ একদম ক্লিয়াৰলি মনত আছে আৰু ৰিয়েলি ফিল গুড তাৰপিছত PR কলেজ তাৰপিছত স্কুলীয়া ফিল্ম আছিল কলেজীয়া ফিল্ম আছিল তাৰপিছত প্ৰফেচনেল প্ৰেম নাই এতিয়া ৰিয়েল লাইফত আছে নাই এতিয়া এটা দীঘলীয়া সময়ৰ পৰা সকলোৱে থাকিয়ে ভাল লগা হৈছে সকলোৱে থাকিয়ে ভাল লগা হৈছে নাই মানে ভাল লগা হৈছে বুলি ক'ব বহুত মই কৈছোঁ সদায় I always pretend what he wants to be not what he wants তো pretend কৰি দিয়া মই লগৰবোৰ মানে কওঁ যে মই অকলে কিন্তু নয়নজ্যোতিৰ ফেন্স বহুত আছে বহুত ফেন্স আছে বহুত ফেন্স আছে ডেফিনেটলি তেওঁলোকৰ মই মেছেজখিনি পঢ়িয়ে গম পাইছোঁ এক্টিং চাই ভাল পোৱা ফেন্স বহুত আছে প্ৰত্যেক দিনাই চাগে চিৰিয়েলখন চাবলৈ ৰৈ থাকে নয়নজ্যোতি ওলাব বুলি এনেকুৱা বহুত গম নোপোৱা ফেন্স থাকিব গতিকে এনেকুৱা কিবা ফেন মুভমেণ্ট বা কিবা মেছেজ আৰু কথা বাৰ্তা যিটো মনত পৰিব কেতিয়াও বহুত থাকে যোৱাকালি কথা এটাই কওঁ ছোৱালী এজনী মেছেজ মই কিবা কিবি ষ্টৰি দি থাকোঁ আৰু মই টিকটক কৰোঁ আপোনালোকেও কৰিব ফ'ল' কৰিব আৰু হেৰি তো টিকটক মই মোৰ ষ্টৰি দি থাকোঁ আপোনালোকে চালে গম পাব তো ষ্টৰি ৰিপ্লাই এটা আহিল নয়নদা ভাল লাগিছে নয়নদা ছুপাৰ বুলি আহিলে নয়নদা ছুপাৰ বুলি দি পিছতে এনেকুৱা কিছ এটা আছে চলো ঠিক আছে দাদা বুলি ক'লেও কিছটো ফ্ৰেণ্ডলি কৰি চলে মই লাইক এটা দিলোঁ তো তেওঁৰ ৰিটাৰ্ণ এটা লাইক দিলে তাৰপিছতে মোক লগালগ দিলে নয়নদা আপোনাৰ এক্টিং চাই বহুত ভাল লাগে মই তেওঁক দিলোঁ থেংক ইউ ছ' মাছ তেওঁ মোক আকৌ দিলে ৱেলকাম ব্ৰ' মই বোলো কি মান দাদা মই তেওঁক দিলোঁ এনি টাইম চিজ তো তেওঁলোকে প্ৰকাণ্ড কিছ দিছে আৰু মই অকণমান আগত মেছেজ পিটিক দেখাইছিলোঁ তো সেনেকুৱা কিছুমান মুভমেণ্ট হয় কেতিয়াবা আমি জাষ্টিফাই কৰিব নোৱাৰোঁ একচুৱেলি হয় কি মানে কনফিউজনত থাকি যোৱা যায় আমাক কনফিউজ কৰি দিয়ে মানে সেইটো বেয়া কথা আৰু বাকী আমি জানিব বিচাৰিম এতিয়া বৰ্তমান কি কি ধাৰাবাহিকৰ লগত আপুনি কাম কৰি আছে আৰু আগন্তুক কিবা আপোনাৰ কথা বাৰ্তা চলিছে আৰু যিহেতু আপুনি বিশেষকৈ এতিয়া ধাৰাবাহিকত আপোনাক দেখা যায় গতিকে আমি মেইন ষ্ট্ৰীম চিনেমাত কাম কৰাৰ ইচ্ছা আছেনে নে ভাল স্ক্ৰিপ্টৰ বাবে বাট চাইছে কি অফাৰ পালে আপুনি কাম কৰিবলৈ ইচ্ছুক এতিয়া বৰ্তমান আগত মোৰ বহলা কাহিনী কৰি আছোঁ বৰলা কাহিনী মনত পৰিছে এটা কথা আৰু সুধিব লাগিব ধাৰাবাহিকত ইমান কাম কৰিছে শ্বুটিঙততো বহুত এনেকুৱা আপোনালোকৰ কথা ওলাব যিটোত আপোনাৰ ধৰক বহুত বেলেগ বেলেগ ধৰণৰ মেমৰিজ ৰিলেটেড হৈ থাকে এটা বেলেগ টাইপৰ এটা এক্সপিৰিয়েঞ্চ প্ৰত্যেকখন ধাৰাবাহিকত তেনেকুৱা কিবা এক্সপিৰিয়েঞ্চ আমাৰ দৰ্শকক ক'ব বিচাৰিছোঁ তেনেকুৱা আচলতে বহুতেই আছে এক্সপিৰিয়েঞ্চ আৰু এনেকৈ চবেই চাগে মনত পোৱা নাই হ'লেও আহে মই নিশ্চয় কম পাৰোঁ এনেকুৱা হ'ল নেকি কথাটো ঠিক আছে এতিয়া আপুনি আগন্তুক সময়ত কি কি প্ৰজেক্টছ লৈছে বা এতিয়া বৰ্তমান কি কাম কৰি আছে বৰলা কাহিনীৰ লগতে এইখন মোৰ এতিয়া এতিয়া কৰি আছোঁ চামাই অলপ বেলেগ টাইপৰ কেৰেক্টাৰ কৰি আছোঁ বহুত মেছেজ দিছে বা ইমান বেলেগ কৰিছে যে কৰিছে অলপ চাই বেলেগ কেৰেক্টাৰ এতিয়ালৈকে বৰ্তমান সেয়াই আৰু এতিয়া টাইমিং মই অকণমান গাঁৱৰ সময় গম পাইছোঁ যে মই কালি কৈছোঁ মই অকণমান দেৰি ৰাতি মই অকণমান এই গানৰ কামো কৰি আছোঁ কাম চলি আছে তো এতিয়া চাগে ডিচেম্বৰলৈকে মই গানতো সমানে লাগি থাকিম চিনেমাৰ কথা ক'বলৈ গ'লে ইয়াৰ চবৰে এটা সপোন থাকে আচলতে ৰূপালী পৰুৱাৰ পৰা ডাঙৰৰ পৰা এনেকুৱা যদি ভাল অপৰচুনিটি হয় আৰু কেৰেক্টাৰটো নিজকে বিচাৰি পাওঁ বা নিজকে এনালাইচিছ কৰি ভালকৈ মই নিজে কৰিব পাৰোঁ তেতিয়াহ'লে মই নিশ্চয় কৰিম যাৰ এটা কেৰেক্টাৰ এনেই ওলোৱাতকৈ মই ফিল কৰোঁ মই নিজকে বিচাৰি পোৱা যে কিবা কেৰেক্টাৰ পাওঁ নিশ্চয় মই মন দিম
গতিকে শেষত মই নয়নদাৰ এটা গান আমাৰ দৰ্শকক অলপমান গাই জলাপৰ নতুনকৈ কৰি আছোঁ এনেকৈ ডুৱেট চং হয় ছোৱালীজনী কোনে গাব এতিয়া ৰিভিউ কৰি দিছে আপোনালোকৰ খুব এগৰাকী প্ৰিয় গায়িকাই গান গাব পাব আপোনালোকে খুব মেলোডি চং হয় আৰু মই জেনেৰেলি তেনেকুৱা গানবিলাকে কৰোঁ বদনাম এটা অলপ আঠা মৰা এটা গান গান কৰি গাই দিছোঁ I just love this song. কেতিয়াবাৰ অভিমানৰ নমতাটো আপুনি কাষৰতে বহি মৰমেৰে দুহাতে সাৱটি লৈ দুগালেহে দুচুমাৰি জানো ইজনে সিজনে সাৱটি ৰাখিবি ধুমুহা আহিলে আমাৰ জীৱনৰে মৰম আমাৰ নদী হৈ জনমলে মৰম আমাৰ নদী হৈ মাই গড বহুত ভাল লাগিলে আৰু আপোনালৈ বহুত শুভেচ্ছা থাকিলে লগতে সেয়া আছিলে আমাৰ লগত নয়নজ্যোতি দা চাই থাকিব